But what are you চেনেল আশা কৰোঁ আপোনালোকে চবে ভালে আছা। আজি ভিডিঅ'টো ভেলাঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ পাৰ্ট 4। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাব। তাৰকেইটা বাঁহ কাটিব আহি আছোঁ, এতিয়া বাঁহ কাটিব আহিছোঁ। আজি ব্লগত বাঁহৰ ভিডিঅ' আহিব পাৰ্ট 4। এতিয়া আকৌ এটা আগৰ জেগাতে আহিছোঁ, এতিয়া ইয়াৰ পৰা কিবা বাঁহ চাহ চাওঁ। তাত আহি বহি আছোঁ বঢ়িয়াকৈ, মানে কি ক'ম, এতে মানে বাঁহ আছেই কিন্তু বাঁহ আনিব নোৱাৰি। মেইন কেছটো সেইটো, বাঁহ আনিব নোৱাৰি। তো চাওঁ, চেষ্টা কৰি আছোঁ, কাৰণ ভেলাঘৰত যিহেতু বাঁহ এনেও লাগিবই, তো যেনেকৈ নহওক আনিবই লাগিব। বাঁহ কাটবা গৈছে আৰু মই ইয়াতে আছোঁ, মানে সেইটো পাৰে মই এটা মানুহ চাই আছোঁ। সেইফালে মানুহ চানুহ নাই বৰ্তমান, আৰু সিফালে গেছি মানে সেইটো চাইডে তো মই যোৱা নাই, সিয়ে গেছি। মোৰ দীঘল পেণ্ট এই তাতে, এইটো কেমেৰা দেখা পাইছেনে? কেমেৰা আমাক ভাল নহয়, সেইকাৰণে কেমেৰাটো ইমান ভাল নহয়, সেইকাৰণে ভিডিঅ'বোৰ অলপ মানে ফাটাফাটি টাইপ হয়, মানে এটা খাচ নহয়, আৰু সেইকাৰণে ভাইৰেলো নাযায় ভিডিঅ'বোৰ। তেওঁ বাৰু আপোনালোকে চোৱাখিনি চায়ে আছে, ভাল পোৱাখিনিয়ে মৰম দিয়ে আছে। তো এয়া আৰু বেক কেমেৰাটো মানে অলপ ভাল হয়, সেইকাৰণে মই বেছি বেক কেমেৰা দি দিওঁ। আৰু এইফালে কাটি আছে সি, তো মই মানুহ চাই আছোঁ বৰ্তমান, আৰু বেলেগ একো কৰা নাই। তো বলক বাঁহকেইডাল আনি কেনে ভিডিঅ'টো কৰি আছোঁ। আনি আছোঁ লাহে লাহে, এটা বাঁহ লৈ যাওঁ আৰু চাই লওঁ। তো বৰ্তমান বাঁহ আনি আছোঁ, ইয়াত কষ্ট বাঁহৰ কাম কৰা। সেইফালে এডাল নিলোৱে মই, দুডাল আৰু সেয়াটাও আনি আছে। দুইটা ভেলাঘৰ জেগালৈকে যাওঁ, তো তাৰপিছত ভিডিঅ'টো ষ্টাৰ্ট কৰিম। বাঁহ আনিলোঁ, 5ডাল আনিলোঁ, এটা 4ডাল আগত এডাল আছে, 5ডাল আনিলোঁ। তো এতিয়াৰ কাৰণে হ'ব আৰু চাং বনাম আৰু এতিয়া চাই লওক। আৰু পানী খালি আছোঁ চাঙৰ কাৰণে, তো ভাতটো খাই আহোঁ। তো বলক এতিয়া ভাতটো খাই আহোঁ, 1 বাজি গ'ল, ঘৰত যাম মানে মই ভাতটো খাই আহোঁ। ভাত পানী খাই আহিলোঁ, এতিয়া আকৌ ভেলাঘৰ আহিছোঁ। চাংটো কমপ্লিট কৰিব লাগে আৰু মানে চাই থাকক। ৰছীটো আনিছোঁ, এইটো দি বান্ধিম আৰু আগৰ নিচিনা হৈ আছে, তাৰ ফালি থৈ দিছোঁ। বৰ্তমান চাঙৰ কাম চলি আছে। চাং হৈ গৈছে আৰু 30% চাঙৰ কাম হৈছে আৰু হোৱা নাই, বৰ্তমান কাম কৰি আছোঁ। তো বৰ্তমানে হৈ আছে।
আৰু চাঙৰ খুটা আৰু দিবা লাগব কিন্তু বৰ্তমান হৈ যাব চাওঁতে পুনৰবাৰ আহি পালে হেঁপাহৰ ভোগালী বিহু আৰু তাৰ ভোগালী বিহুৰ এই প্ৰস্তুতি চলাই থকা হৈছে পথাৰত। এয়া খুব আটক ধুনীয়াকৈ দুমহলীয়া ভেলাঘৰ সাজি উলিয়াইছে গাঁৱৰ ডেকা বন্ধুসকলে। তাৰেই কিছু প্ৰস্তুতি মই আপোনালোকক দেখুৱাইছোঁ। গতিকে সকলোৱে আহিব, উৰুকাৰ নিশা একেলগে লগে ভাগে এসাঁজ খাম বুলি আশা থাকিল। ধন্যবাদ। কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো চাহৰে লগতে চেনাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো। কাম চলি আছে আৰু মোবাইলটো থৈ যাওঁ আৰু কাম কৰি আছোঁ চাঙৰ কাম চাই থাকিব।